অপেক্ষা কৰিম মই সেই দিনটোলৈ যিদিনা তুমি মোক সঁচাকৈ বুজিবা। কিন্তু তেতিয়াও মই তোমাৰ কাষত হয়তো নাথাকিবও পাৰোঁ। সেইদিনা হয়তো তুমি অনুভৱ কৰিবা যিমান গভীৰভাৱে এজন মানুহে তোমাক ভাল পাব পাৰে, তোমাক হেৰুৱাবলৈ ভয় কৰিব পাৰে। হয়তো মোৰ পুৰণি মেছেজবোৰ পঢ়িবা, মোৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মনত পেলাবা, মোৰ নীৰৱতা আঁৰত লুকাই থকা কষ্টবোৰ বুজিবলৈ চেষ্টা কৰিবা। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যাব, কাৰণ সময় কেতিয়াবা কাৰোবাৰ বাবে ৰৈ নাথাকে। যি মানুহে তোমাৰ অপেক্ষাত দিনৰ পিছত দিন কটাই দিয়ে, এদিন সেই মানুহজনেও নীৰৱতাক আঁকোৱালি ল'বলৈ শিকি যায়। মই তোমাক দুখ নিদিওঁ, কাৰণ ভালপোৱা অভিযোগতকৈ শুভকামনাই বেছি সুন্দৰ। মই মাথো ইমানেই বিচাৰিছিলোঁ তুমি মোক অলপ বুজিবা, অলপ সময় দিবা আৰু অলপ বিশ্বাস কৰিবা। এতিয়া মই নাথাকিলেও মোৰ স্মৃতিবোৰ হয়তো কেতিয়াবা তোমাৰ মনত জীয়াই থাকিব। সেইদিনা তুমি বুজিবা কাৰোবাক হেৰুৱাৰ দুখতকৈ সময় থাকোঁতে মূল্য নিদিয়াৰ অনুতাপ বেছি কষ্টদায়ক হয়।